নমস্কাৰ যোৱাকালি আমি দেখিলো কি ধৰণে ইডি পাৰ্টি ক্ষমা কৰিব ইডি পাৰ্টি নহয় ভাৰতীয় জনতা পাৰ্টি আচলতে যোৱাকালি মুখ ঠেকাচা খালে পাঞ্জাবৰ জনসাধাৰণে আচলতে আকৌ দেখুৱাই দিলে যে আচলতে উন্নয়নৰ ৰাজনীতিৰ পক্ষত তেওঁলোকে থিয় দিলে যোৱাকালি আমি দেখিলো যোৱাকালি যে লোকেল বডি ইলেকশ্যনৰ পাঞ্জাবত ৰিজাল্ট আছিলে তাত আচলতে আমি দেখিলো 90% ভোট আম আদমি পাৰ্টিৰ পক্ষত পৰিছে নিকা ৰাজনীতি সৎ ৰাজনীতি উন্নয়নৰ ৰাজনীতিৰ পক্ষত পাঞ্জাবৰ জনসাধাৰণে ভোট প্ৰদান কৰিলে আচলতে আমি দেখিছিলো যে কি ধৰণে ভাৰতীয় জনতা পাৰ্টিয়ে আম আদমি পাৰ্টিক ভাঙিবৰ কাৰণে চেষ্টা কৰিছিলে ডিষ্ট্ৰয় কৰিবৰ কাৰণে চেষ্টা কৰিছিলে তেওঁলোকে ৰাঘৱ চদ্ধাৰ নিচিনা নেতাক তেওঁলোকে সন্দীপ পাঠকৰ নিচিনা নেতাকে ধৰি কেইবা 7জন তেওঁলোকে সাংসদক ইডি চিবিআই লগাই পেলাই নিজৰ দললৈ তেওঁলোকে লৈ গ'ল আজিৰ ডেটতো আমাৰ আম আদমি পাৰ্টিৰ এডুকেশ্যন মিনিষ্টাৰ আজিৰ ডেটত জেলত ভৰাই থৈ দিছে ইডিৰ হতুৱাই কিন্তু তথাপি কিন্তু তেওঁলোকে পাঞ্জাব ভাঙিব পৰা নাই পাঞ্জাবৰ আম আদমি পাৰ্টিক তেওঁলোকে ভাঙিব পৰা নাই আজিলৈকে ইভেন আমি দেখিছিলো কি ধৰণে কেইদিনমান আগত এই নিৰ্বাচনৰ আগত ভাৰতীয় জনতা পাৰ্টিয়ে এই নিৰ্বাচনটো বেলট পেপাৰত হোৱাটো তেওঁলোকে নিবিচাৰিছিলে তেওঁলোকে বিচাৰিছিলে যে ইভিএমত এই নিৰ্বাচনটো হওক কিন্তু যিহেতু আম আদমি পাৰ্টিয়ে ৰিকুৱেষ্ট কৰিছিলে যাতে এই নিৰ্বাচনটো বেলট পেপাৰত হওক আৰু এই জল পটপট হৈ গ'ল যোৱাকালি যিটো নিৰ্বাচনৰ যিটো ৰিজাল্ট তাত জল পটপট হৈ গৈছে ভাৰতীয় জনতা পাৰ্টিয়ে কি ধৰণে মুখ ঠেকেচা খাই দিয়ে সেয়া কিন্তু আমি সকলোৱে মন কৰিব লাগিব আৰু আমি বিচাৰো যে অহা নিৰ্বাচনবিলাকো যাতে এই এনেকুৱা ধৰণৰ বেলট পেপাৰতে এবাৰ হলেও হওক আৰু ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁলোকে নিজেই গম পাই যাব তেওঁলোকে তেখেতসকলৰ যি গুণ্ডাৰ ৰাজনীতি তেওঁলোকে যেনেকুৱা ধৰণৰ প্ৰলোভনৰ ৰাজনীতি কৰে তেওঁলোকে মিছা কথাৰ ৰাজনীতি কৰে সেই তেওঁলোকৰ আচলতে জনসাধাৰণ তেওঁলোকক নিজৰ জেগা দেখুৱাই দিব আচলতে আমি বিচাৰিছো যোৱা অহা 2027ত ইভেন ইউপিত নিৰ্বাচন আছে গুজৰাটত নিৰ্বাচন আছে পাঞ্জাবত নিৰ্বাচন আছে এই নিৰ্বাচনবিলাক আচলতে হওক বেলট পেপাৰক ইভিএমত হ'ব নালাগে বুলি আমি ডিমাণ্ড কৰিছো আৰু আপোনালোকে জনাব আপোনালোকে আচলতে কিহত নিৰ্বাচন হোৱাটো বিচাৰে এবাৰ হলেও